হাই, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰেডি হৈ মই এঠাইলৈ যাবলৈ ওলাইছোঁ। একচুৱেলি আমি বহুদিন ধৰি এঠাইলৈ যাম বুলি ভাবি আছিলোঁ, কিন্তু সময় সুবিধা নিমিলাৰ কাৰণে যাব পৰা নাছিলোঁ। আজি ফাইনেলি যাবলৈ ওলাইছোঁ। এয়া আমি বাইকেৰে গৈ আছোঁ। দেখিছেনে চাৰিওপিনে কি ধুনীয়া সেউজীয়া পৰিৱেশ। আমি একচুৱেলি মেইন হাইৱেৰে নগৈ এনেকুৱা গাঁৱলীয়া ৰাস্তাৰে গৈ আছোঁ, সেইকাৰণে তেনেকুৱা এটা ধুনীয়া পৰিৱেশ পাইছোঁ। আজি খুব ৰ'দ, তথাপিও এনেকৈ বাইকেৰে গৈ ভাল লাগিছে। আমিনো ক'লৈ গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ গৈ পিনে। এয়া দেখিছেনে আহি পেলাই পালোঁ আমি আচলতে আহিছিলোঁ শ্ৰী ৰঘুপতি যাবলৈ, কিন্তু দেখিছেনে মানুহৰ ভিৰ, ইয়াৰ পৰা একেবাৰে ৰাস্তালৈকে লাইন। দেখি মোৰ মূৰ চুৰ গৰম উঠি গৈছে। ইপিনে ইমান চোকা ৰ'দ, তথাপিও মই লাইনত থিয় হ'লোঁ। আমি আচলতে আহিছিলোঁ 2 বজাৰ শ্ব' চাবলৈ, কিন্তু টিকেট নাপালোঁ। 4টা বজাৰ শ্ব'টোৰহে টিকেট পালোঁ। এয়া আমি সোমালোঁ চিনেমা হলত। এয়া আৰম্ভ হৈ গ'ল। এখন খুব ধুনীয়া অসমীয়া ফিল্ম ৰবিদাই উপহাৰ দিছে। খুব ধুনীয়া হৈছে ফিল্মখন, চাব আপোনালোকে যদি চোৱা নাই। মোৰ চাই খুবেই ভাল লাগিছে। আমি যদি অসমীয়া হৈ অসমীয়া ফিল্ম নাচাওঁ তেতিয়া কোনে চাব, হয়নে নাই? গতিকে চাব সকলোৱে। দেখিছেনে ৰবিদাৰ একশ্যন খুব ভাল লাগিছে। এয়া ফিল্ম শেষ হৈ আমি যাব ওলাইছোঁ। বাহিৰত ওলাই দেখিছোঁ বাপৰে মানুহৰ ভিৰ। 8টা বজাৰ শ্ব'টোৰ কাৰণে টিকট কাটিবলৈ ৰৈ থকা মানুহ, ইমান মানুহৰ ভিৰ, হেঁচা ঠেলা। আমি ওলাই যাবলৈ ৰাস্তা পোৱা নাই। ইপিনে CRPF দিব লগা হৈছে মানুহৰ ভিৰৰ তাপত। ভাল লাগে দিয়কচোন এনেকুৱা অসমীয়া ফিল্মৰ প্ৰতি মানুহৰ আগ্ৰহ দেখিলে। আজি আমি দিনটো লাইন পাতি একো খোৱাই নহ'লে, সেইকাৰণে ভাবিলোঁ কিবা অলপ খাই লওঁ। হোটেল এখনত সোমালোঁ। আমাৰ চিন্ময় হৈ গ'ল, আমাৰ এওঁৰ খুৰাকৰ ল'ৰা। তাৰপিছত খাই বৈ আমি এখন শ্বপিং মলত সোমালোঁ। অকণমান কিবা কিবি শ্বপিং কৰিলোঁ সৰু সুৰা। তাৰপিছত এয়া আমি যাবলৈ ওলালোঁ। বাই।